আজি মই বনাবলৈ লৈছো আলু আৰু পনীৰৰ ভুজি। তাৰ বাবে মই দুটা আলু এনেকৈ মিহিকৈ কাটি লৈছো, অলপ পিঁয়াজ, দুটা জলকীয়া, নহৰু আৰু আদা এইদৰে মিহিকৈ কাটি লৈছো আৰু এইখিনি পনীৰ। এতিয়া পনীৰখিনি মই হাতেৰে চেপি গুড়ি কৰি ল'ম। এইদৰে গুড়ি কৰি লোৱাৰ পিছত এতিয়া মই এখন কেৰাহী বহাই তাত অকণমান মিঠাতেল দিছো। তেলখিনি গৰম হোৱাত তাত এতিয়া পিঁয়াজখিনি দি দিছো, কাটি থোৱা জলকীয়া, আদা আৰু নহৰু গোটেইখিনি দি এতিয়া অলপ সময়ৰ বাবে মই ভাজি ল'ম। এতিয়া ইয়াত অকণমান হালধি, নিমখ আৰু জিৰা ধনিয়া দি ভালদৰে ভাজি ল'ম। এতিয়া ইয়াত মই কাটি থোৱা আলুখিনি দি অকণমান ভালদৰে ভাজি ল'ম। ভালদৰে ভাজি লৈ ঢাকনখন মাৰি অকণমান সময় সিজিবলৈ দিম। আলুখিনি সিজাত মই তাত গুড়ি কৰি থোৱা পনীৰখিনি ঢালি দিম আৰু সেইখিনি এতিয়া মই ভালদৰে ভাজিম। এতিয়া ইয়াত মই দি দিছো অকণমান কাশ্মীৰী জলকীয়া গুড়ি আৰু গোটেইখিনি বস্তু ভালদৰে লৰাই আকৌ ঢাকনখন মাৰি অলপ সময়ৰ বাবে সিজিবলৈ দিম। এয়া পনীৰ আৰু আলু ভুজি প্ৰায় হৈয়ে গৈছে। এতিয়া গেছ অফ কৰি পৰিৱেশনৰ বাবে সাজু।